ইমান গৰম লাগিছে এইজনীক ক'লো মই যে তই ভাতকেইটা ৰান্ধি পেলাই যাবি নাই মেট্ৰিকটো পাছ কৰাৰ পিছত এই মোবাইলটো যি পালে সেইটোতে কি ৰিলিংছ নে কি এইবোৰেই বনাই থাকে সময়ে নাইকিয়া হ'লে চাংগৈ ক'ত আছে কি কৰি আছ তই ইয়াত হয় নেকি মই কৈছিলোঁ তোক নাই ভাতকেইটা ৰান্ধিবি বুলি তেওঁলোকে ভাতকেইটা ৰান্ধিয়ে হোৱা নাই মোবাইলৰ ৰিলিংছ নে কি সেইবোৰ বনাই আছ আজিকালি ৰিলিংছ বনাই আছে তই ৰিলিংছ বনাই আছ মুখে মুখে কথা নকবি মুখ ভাঙি দিম তোক মইতো ভাত বনালো আঞ্জাহে বনাব বাকী আছে কি আপুনি জানো মোৰ মোবাইলটোৰ লগতে লাগি থাকে নেকি মোবাইলে আপোনাক কি কৈছে মুখখন লাপাত কষ্ট মাৰ লগত এনেকৈ ব্যৱহাৰ কৰে একো নাজানো তই যা এতিয়া আঞ্জা ৰান্ধগৈ বাপে আহিলে কাটি বাপে আহিলে নিজৰ কথাতে চলি থাকিম নেকি মোৰ কথা মতে চলিব লাগিব তই কাৰ কথা মতে চলিবি তই যা লাও পাত কচু পাত আজি ইমান যে গম পৰিছে তাক ডাঙৰ কৰি দিব একো কষ্ট হ'ব নিদিম বাপেকে কিবা আশা ক'লে মই ক'ম মানে মই বুজাম নহয় আজি সেই ছোৱালী মোৰ ওপৰত হ'ব বাৰু মোৰ কথা নাই যাওক এদিনেই হিচাপ কালি দিনটো আহি লওক কালি মই ক'ম মই এইফালে যাওঁ তাইৰ ঘৰত কি কৰি থাকে তাকে ধোৱা 2,000 years later. আজিতো ষড়যন্ত্ৰটো কৰিবই লাগিব আজি মই এতিয়া কওক মই ৰমলা হাতৰ পৰা চাহ একাপ খাই যাব লাগিব আৰু মনে মনে চাব লাগিব এইজনী ক'ত বা গ'ল আজি বুদ্ধি পাঙিব লাগিব তাইক ঘৰত কৈ মই ক'ব লাগিব ৰমলা হাতৰ ঘৰৰ পৰা আহোঁ চাহ একাপ খাই তই ঘৰতে থাক চাব লাগিব ৰিলিংছতে কথাটো কি হৈছে নে কাৰোবাৰ লগত আকৌ কিবা চলিছে মই তাইক মাতি ইমান যে পানী দিয়া গৈছে মাজনী ক'ত মৰিলি পানী গ্লাছ দেহি মইতো এতিয়া তোক মাতিলোঁ হয় তই এতিয়া এটা কাম কৰ মই ৰমলাহঁতৰ ঘৰৰ পৰা আহোঁগৈ তই ঘৰতে থাকি লৈ কাম বন যি আছে চব কৰি থবি দেই মই যাওঁ মা গ'লগৈ কোনে এতিয়া মোক পায় ফোনটো কল কৰি তুমি জানা নেকি আজি মা ঘৰত নাই ফোন মাৰিছে গাটো ভালেই আছেনে ভাত এইবোৰ কি আকৌ মই ভাবাটোৱেই হ'ল এই টেষ্ট খাই দিয়ে মোৰ টেষ্টটোপাল খালে মই ভাবিছিলোঁ ৰিলিং চব নহয় কাৰোবাৰ লগত কথা পাতে তাই সেয়া কথা পাতি আছে মই ভিতৰৰ পৰা আহোঁ আজি এক ভালকৈ শিকা দিব লাগিব বাপেক আহক মই দি লওঁ তাৰপিছত বাপেকে বিচাৰ কৰিব মই গম পাইছিলোঁ ৰিলিং চব নহয় এইবোৰ কিবা চলিছে ছোৱালী বিচাৰি নাপালি মোৰ যদিহে পালি নে টেষ্টটোপাল খালি মোৰ টেষ্টটোপাল খালি তোৰ হ'ব তই ৰমেলা পাতে আজি গৈ আছোঁ তোৰ ঘৰত মন ৰাখ নে তই ঘৰত ভাত বনাব দিওঁ কাম কৰিব দিওঁ সৰু পৰা ইমান কষ্টটো ডাঙৰ কৰি